নমস্কাৰ আজ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল 2025-26 নাট্যবৰ্ষত কোন অভিনেতা অভিনেত্ৰী থাকিব বৰদৈচিলা মঞ্চত তো আজি আমি গম পাম কাৰণ আজি বৰদৈচিলাৰ মঞ্চত 2025-26 নাট্যবৰ্ষৰ পোষ্টাৰ মুকলি হ'ব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ভ্ৰাম্যমান থিয়েটাৰ প্ৰেমী ৰাইজ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰদৈচিলা থিয়েটাৰে 2025-26 বৰ্ষত এটি মেগা ষ্টাফেৰে আমি নাটক মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। চম্পক শৰ্মা, যোগেশ কাশ্যপ, অঞ্জলি চেত্ৰী, দীপাংকৰ ৰায়, কাজল শৰ্মা আদিৰে আমি এটি মেগা ষ্টাফ কৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোক আটাইয়ে আমাক অন্তৰেৰে সঁহাৰি জনাই আমাক সমৰ্থন কৰিব। এয়া আমি বৰদৈচিলা নাট্যবৰ 2025-26 নাট্যবৰ্ষৰ মেগা ষ্টাফ উন্মোচন কৰিবলৈ লৈছোঁ। বৰদৈচিলাৰ মঞ্চত হ'ব ৰাৱণৰ তাণ্ডৱ। বৰদৈচিলাৰ মঞ্চ কঁপাবলৈ সাজু বলিষ্ঠ অভিনেতা চম্পক শৰ্মা। যোগেশ কাশ্যপৰ দুৰ্দান্ত সংলাপে কঁপাব দৰ্শকৰ বুকু। চলিত বৰ্ষৰ আখৰাৰ মঞ্চতেই 2025-26 বৰ্ষৰ মহা আয়োজনৰ ঘোষণা। এটা শক্তিশালী তাৰকাৰ দলে সমৃদ্ধ কৰিব বৰদৈচিলা থিয়েটাৰক। 27টা নাট্যবৰ্ষৰ অভিজ্ঞতাৰে জীপাল ভ্ৰাম্যমান জগতৰ অন্যতম আগশাৰীৰ নাট্যদল বৰদৈচিলাৰ আখৰা গৃহত চলিছে 24-25 নাট্যবৰ্ষৰ নাটকৰ আখৰা। তিনিখন ভিন্ন ৰসৰ নাটক চাবলৈ অসমৰ দৰ্শক সাজু হৈ থকাৰ সময়তে বৰদৈচিলা থিয়েটাৰে দিলে আন এটা ভাল খবৰ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। হাঁহি থাকক, সুখত থাকক, এটাই জীৱন, বিন্দাছ থাকক, জয় আয়ক।